মই ডক্টৰ ইকৰামুল হক ভেটেনাৰী অফিচাৰ চিৰাং আৰু মই দেওশ্ৰী ৰুনিকাটা এৰিয়াতে মোৰ চাকৰি পোষ্টিং তো মই এই সমবায় সমিতিৰ লগত অতপ্ৰতভাৱে জড়িত যোৱাকালি আমি পোল্ট্ৰি আৰু ডাকাৰীৰ ওপৰত ট্ৰেইনিং দিলোঁ আজি আমাৰ পিগেৰী আৰু গোটাৰীৰ ওপৰত কৰা কথা আছিলে কিন্তু গোটাৰীটো আমি নেক্সট ডে কৰিম আৰু আজি আমি মেইনলি পিগেৰীৰ ওপৰত কৰা হৈছে আৰু BTC এৰিয়াত যেহেতু পিগ মিশন আৰম্ভ হৈ আছে গতিকে পিগ মিশনৰ প্ৰাক্ষেত্ৰত আমি আমাৰ এই এৰিয়াৰ যিবিলাক ডেকা যুৱক যুৱতী তেওঁলোকক আমি ট্ৰেইনিং দি শিক্ষিত কৰি এই প্ৰফেশ্যনটোৰ লগত জড়িত কৰাৰ কাৰণে আজি আমি পিগেৰী ট্ৰেইনিঙৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰোঁ আৰু ইয়াত প্ৰায় 110ৰ ওপৰতো মানে কেণ্ডিডেট আমাৰ জইন কৰিছে আৰু আমি যিখিনি ট্ৰেইনিং এদিনীয়াৰ প্ৰশিক্ষণ হিচাপে আৰু আজি প্ৰায় 6 ঘণ্টা আমি ট্ৰেইনিং দিলোঁ ইয়াতে আমি বিভিন্ন বেমাৰৰ বিষয়ে গাহৰিৰ আমি ট্ৰেইনিং দিয়া হ'ল তাৰোপৰি আমাৰ বিভিন্ন ভিটামিন মিনাৰেলছ তাৰপিছত কেলছিয়াম জাতীয় এই বস্তুখিনিও আমি সামূহিক জ্ঞান অকণমান দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ তাৰোপৰি আমি বিভিন্ন ব্ৰিডৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছোঁ মেইনলি আমাৰ ইয়াতে যি পুৰণা ধৰণৰ গাহৰি পালন কৰি আমাৰ ৰাইজ বেছি উপকৃত হ'ব পৰা নাছিল সেইকাৰণে আমি যিখিনি আমাৰ হাইব্ৰিড গাহৰি আছে সেই ব্ৰিডকেইটাৰ ওপৰত যথেষ্টখিনি গুৰুত্ব সহকাৰে আমি আজি আলোচনা কৰা হয় আৰু এই ব্ৰিডকেইটাৰ চিনাকি কৰাই দিয়া হৈছে আৰু আমি ভাবোঁ ভৱিষ্যতে এই হাইব্ৰিড বা এই গাহৰিখিনিত প্ৰতিপালন কৰি আমাৰ এই এৰিয়াৰ ইকনমিক ডেভেলপমেণ্ট হ'ব বুলি মই আশা কৰোঁ একচুৱেলি চৰকাৰে আমাক পিগ মিশনৰ বাবে ট্ৰেইনিং দিবৰ কাৰণে এৱাৰনেছ কৰিবৰ কাৰণে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে ইয়াত কেনেকুৱা হ'ব এজন শিক্ষিত নিবনুৱা যুৱকক প্ৰথমতে আমাৰ দুটা পাৰপাছৰ কাৰণে আমাৰ পিগলেটছ দিয়া হ'ব এটা হ'ল জইণ্ট লাইবিলিটি গ্ৰুপ বনাব এটা জইণ্ট লাইবিলিটি গ্ৰুপ বনোৱাৰ পিছত তেওঁলোকে নিজে আগত ইনভেষ্ট কৰি পেলাই ভেটেনাৰীৰ লগত যোগাযোগ কৰি আমাৰ লগত প্ৰতিপালন কৰি ছাগলীয়ে হওক গাহৰিয়ে হওক যেনেকুৱা ছাৰে শিকাইছে আমাৰ BTC তেনেকুৱা এই বাঁহ ঘৰটো বনাব লাগিব মুৰ্গীৰে হওক আৰু হাঁহৰে হওক এইবিলাক ঘৰ বনাব লাগিব আমি গাইডলাইন কৰিম আমি নোৱাৰিলে আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্ট আছে কৃষি বিজ্ঞান কেন্দ্ৰ আছে তেওঁলোকৰ লগত আমি যোগাযোগ কৰি পেলাই তেওঁলোকৰ কৰিম তেতিয়া তেখেতসকলে 50% নিজে কৰি পেলাই প্ৰেক্টিকেলি আৰম্ভ কৰে তেনেহ'লে JLG গ্ৰুপৰ জৰিয়তে ৰুনিকাটা শান্তিপুৰ সমবায় সমিতিৰ জৰিয়তে লগতে যিটো আজি আমাৰ অমৃতধাৰা ফাৰ্মাৰ্ছ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন আছে HPOৰ জৰিয়তে আমি গ্ৰুপ আমি প্ৰেক্টিকেলি বস্তুবিলাক কিনাত আমি হেল্প কৰিম আমাৰ শ্ৰীচৰণ বসুমতাৰী ইয়ত আছে ৰুনিকাটা তেখেতৰ তাত আমি পাই যাম আৰু দীপাঞ্জন ভট্টাচাৰ্যী বুলি আছে তেওঁ ৱাইফ বড়ো এই ডিমল গাঁৱত আছে তাত আছে তে মানুহজন নিজে যাব লাগিব আমি কিন্তু খুজি আনি নিদিওঁ তেখেতসকলে খুজিব লাগিব আমি জাগা দেখাই দিম মূল্য তেখেতসকলে নিজে কৰিব লাগিব তাৰপিছত পে'মেণ্ট কৰাৰ ক্ষেত্ৰত 50% আমি দিয়াৰ হেল্প কৰাৰ প্ৰেক্টিকেল কৰিলেহে এই ক্ষেত্ৰত মাজত কালি আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ মানুহসকলে আছিল আজি আমি শ্বৰ্টলি মটিভেশ্যন ট্ৰেইনিং দিলোঁ একদিনত চব বস্তু কৰাটো সম্ভৱ নহয় একে দিন কৰি পেলাই আমি আহিছোঁ গতিকে তেখেতসকলে যাৰ যাৰ বেছি ইচ্ছা আছে কৰিম বুলি আমাক কয় গ্ৰুপ কৰি পেলাই আমাৰ ইয়াত আহক আমি কৃষি বিজ্ঞান কেন্দ্ৰত পঠাম 3 দিন 4 দিন আমি ট্ৰেইনিং কৰাম তেওঁলোকে নিজে বিজি দিব পৰা হ'ব লাগিব মেডিচিন আমি আনি পেলাই ষ্টকত ৰাখিম কি বেমাৰ হৈছে এতিয়া ধৰিব লাগিব ধৰিব নোৱাৰিলে অভাৰ ফোনত আমাৰ ভেটেনাৰী অফিচাৰ আছে আমাক ক'লে আমি আৰু তেখেতসকলক লৈ পেলাই ফিল্ডত যাম প্ৰেক্টিকেল তে তেওঁলোকৰ কৰিম বহুতে কয় মৰি যায় মৰাটো মানুহো মৰে জন্ম হ'লে কিন্তু তাত ৰক্ষণাবেক্ষণ দিব লাগিব এইটোৰ কাৰণে আমি মানুহসকলক আজি মটিভেশ্যন কৰিছোঁ আৰু ছাগলীৰ ক্ষেত্ৰত আমি এডভান্স দিছিলোঁ পাঠা ছাগলী 15টা ইয়াত আজি আনাৰ কথা আছিল তো বাহিৰৰ পৰা লোড কৰি আহোঁতে দেৰি হ'ল এইবিলাক বস্তু আহিলে আকৌ আমি পাঠা ছাগলীৰ কাৰণে এদিনতে ৰাইজক মাতি পেলাই প্ৰেক্টিকেলি এই ছাগলীৰ পাঠাটো মানুহে ইয়াৰ পৰা যদি ল'ব যায় বাহিৰৰ পৰা
আমাৰ অসমৰ বাহিৰৰ পৰা অনাটো কাৰো সম্ভৱ